হেল্ল' গাইজ, দীপাংকৰ ফুড চেনেললৈ স্বাগতম জনাইছোঁ। আজি পৰ্ক ফ্ৰাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদিহে ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু কাষতে থকা বেল আইকনটো টিপি দিব। এতিয়া ভিডিঅ'টো চাওক। ধন্যবাদ। The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left, and on we'll go. আমি বৰ্তমান প্ৰথম আলুখিনি গুচাই লওঁ। ধৰি ল'ব লাগিব আমি মানে সেই এনেকুৱা চিষ্টেমত। কি কৰি আছা? নাই মই কিহতক কৰি আছিলোঁ মানে দাদা ৰুমত গ'লে না আহক বহি লওক, তাৰপিছত একেলগতে লওক কথা পাতি দিলোঁ আলু কাটিম আৰু যিবিলাক কাম কৰিলোঁ চব দিয়া কৰি আজি ৰেচিপিটো কেনেকুৱা লাগিব? ৰেচিপিটো আজি ভালে লাগিব। ধামাকা 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 লাগিব। আজি ফাৰ্ষ্ট গাহৰি গাহৰি ফাৰ্ষ্ট মানে পেহেলি বাৰ গাহৰি মাংস খাম। আজি ধুনীয়া বনাব লাগিব দেই। চাই থাকক গাইজ। আমাৰ আলুখিনি কাটি হ'লে বাকী কামখিনি আৰম্ভ কৰি দিম। তুমি হেৰি কৰা ফটাফট এইটো এই পালখিনি হেৰি কৰি দিয়া। এতিয়া আমাৰ কেৰাহীটো গৰম হোৱাৰ কাৰণে আমি মিঠাতেল এড কৰি দিছোঁ গাইজ, প্ৰায় 200 গ্ৰামমান। এতিয়া আমাৰ মিঠাতেলখিনি গৰম হৈছে যে সেইটো কাৰণে আমি পিঁয়াজখিনি কাটি থৈ দিছিলোঁ সেইখিনি এড কৰি দিছোঁ আৰু জলকীয়া কেইটামান ফালি দিছোঁ। লগতে আমি আদা নহৰুখিনি পেষ্ট কৰি থৈ দিছিলোঁ সেইখিনিও দি দিছোঁ গাইজ। লগতে 2 চামুচ নিমখ এড কৰি দিছোঁ গাইজ। আৰু হালধি পাউডাৰ এড কৰি দিছোঁ গাইজ।
এতিয়া আমি ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ একেলগে এড কৰি দিছোঁ গাইছ। এনেকৈ আমি 5 মিনিটমান ভাজি থাকিব লাগিব, কিন্তু পিঁয়াজখিনি পোৱা যাব দিব নালাগিব। সেইটো কাৰণে অলপ সঘনাই হাতাৰে লৰাই থাকিব পিঁয়াজখিনি। আমি প্ৰায় আধা কেজি গাহৰি মাংসখিনি এড কৰি দিছোঁ। এতিয়া আমি মাংসখিনি অলপ ভাজাৰ পিছত মিট মছলা এড কৰি দিছোঁ গাইছ। মাংসখিনি 15 মিনিটমান ভজাৰ পিছত আমি এতিয়া আলুখিনি এড কৰি দিছোঁ গাইছ। লগতে অলপমান নিমখ দি দিছোঁ। আৰু হালধি পাউডাৰ আৰু ৰেড চিলি এড কৰি দিছোঁ। কৈয়ে আৰু 25-30 মিনিটমান ভাজি থাকিব লাগিব। হেল্ল' গাইছ, আকাশখনলৈকে চাওকচোন গাইছ। তেতিয়া ইমান ধুনীয়া ৰ'দ দি আছিলে, এতিয়া বৰষুণ আহিবলৈ আৰম্ভ কৰিছে। আমাৰ ৰেচিপিটো একেবাৰে বৰবাদ কৰি দিলে। ভিডিঅ'টো আপলোড নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু তেওঁ আপোনালোকক দেখাই দিওঁ বুলি আপলোড কৰি দিলোঁ। বেয়া নাপাব বন্ধু বান্ধৱীসকল। প্ৰায় 20 মিনিটমান ভজাৰ পিছত এতিয়া পানী অলপ এড কৰি দিছোঁ গাইছ। অন্ধকাৰ কৰি আনিছে। এতিয়া আমি অকণমান বৰষুণ কৰি আহিছে, এতিয়া আমি পলাব লাগে। আধা বনাকৈ এতিয়া আমি পলাম, বেয়া নাপাব ৰাইজ। আজি ভিডিঅ'টো এনজয় কৰিব নোৱাৰিব।
চাওকচোন গাইছ কিবা হৈ আছে আমি এতিয়া আহিব কাৰণে ইয়াৰ পৰা যাব লৈছোঁ কি বতাহ বৰষুণ চাওক বৰষুণ আহিছে গাইছ গোটেই গছ ভৰাই দিছে আৰু ইয়াৰ পৰা লগৰ কেইজন থাকিব লাগিব গাইছ মোৰ লগৰ কেইজন গুচি যাব আৰু এতিয়া দেখি দিয়া চাওক গাইছ কি বতাহ বৰষুণ আহিলেও আহা বতাহটো নাহিলে হ'ল বতাহটো এনেকুৱা পৰিস্থিতিত এতিয়া বনাব লগা হৈছে বোলে দিয়ে নহ'ল হেল্ল' গাইজ কেনেকুৱা লাগিছে হেল্ল' ৰাজীৱ কেনেকুৱা লাগিল এনেকুৱা অভিজ্ঞতা চাওক গাইজ কেনেকুৱা বৰষুণৰ মাজত এতিয়া আমি ফাঁচি থাকিব লগা হ'ল চলাবলৈ কোনো চান্সেই নহ'ল আমি বহুত ডাঙৰ মূৰ্খামি কৰিলোঁ আমাৰ গাত ভুল আছিল বেয়া নাপাব গাইজ আমাক গালি নিদিব বহুত কষ্ট মোৰ এতিয়া আমাৰতো ভিডিঅ'টো বনাই আছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটি আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে চাওক না গাইজ বৰষুণ হেল্ল' গাইজ ক্ষমা কৰি দিব মোৰ গাতে বহুত ভুল আছিলে ইহঁতৰ গাত ভুল আছিলে ৰেচিপিটো ভালকৈ দেখাব নোৱাৰিলোঁ এতিয়ালৈ বাই বাই পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিব বাই বাই